নমস্কাৰ বন্ধু বান্ধৱীসকল, NB এডুকেশ্যনলৈ পুনৰ কেইটামান পইণ্ট আজি আলোচনা কৰিম বুলি এই ভিডিঅ'টি লৈ আহিলোঁ। পইণ্টকেইটা বিশেষকৈ আমি কেইটামান পইণ্টত এইকেইদিন ফ'কাছ কৰি আছোঁ, নহয় জানো? কাট অফ কোনটো ডিষ্ট্ৰিক্টত কিমান যাব, বা মেৰিট লিষ্ট অক্টোবৰত দিবনে নাই, মুখ্যমন্ত্ৰী মহোদয়ে কি জনাইছে, NIS কেছৰ কি হৈ আছে, 4500 কাট অফ কমিবনে, 5500 আগত দিলে ভাল হ'বনে, পাছত দিলে ভাল হ'ব, এইখিনি বস্তু আমাৰ মনত খেলাই আছে আৰু আমি বিভিন্ন ভিডিঅ'ৰ যোগেদি চাইছোঁ বা আমি ডিছকাছো কৰিছোঁ, নহয় জানো? কিন্তু বন্ধু বান্ধৱীসকল, এইখিনি কথাত এটা মেইন পইণ্ট হয়তো আমাৰ ফালৰ পৰা মিছ হৈ আছে নেকি যেন মোৰ ব্যক্তিগত অনুভৱ হয়। সেইটো হৈছে ইলেকশ্যন আহি আছে, আৰু যদি ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট যদি প্ৰযোজ্য হৈ যায়, তেতিয়াহ'লে মেৰিট লিষ্টখিনি 4500 হওক 5550 হওক, মেৰিট লিষ্টখিনি প্ৰকাশ হোৱাত হয়তো অকণমান ডিলে হ'ব, চৰকাৰৰ বহুতো কাম কাজ থাকিব। গতিকে মই কি ভাবোঁ, যিখিনি আমাৰ প্ৰব্লেম আছে আমি কৰিব কি পাৰোঁ, কি প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, এইখিনি মোৰ ব্যক্তিগত ভিউ যে আমি 4500 হওক বা 5550 হওক, যিখিনি কেণ্ডিডেটছে এপ্লাই কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয় হওক, শিক্ষামন্ত্ৰী মহোদয় হওক, তেওঁলোকেতো নিজৰ কামত, চৰকাৰী কামত বা বিভিন্ন ধৰণৰ কামত তেওঁলোকে ফিল্ড ভিজিট কৰে। সেই সময়ত আমি লগ কৰি, প্ৰত্যেকে গ্ৰুপিং হৈ লগ কৰি তেওঁলোকক এটি আহ্বান জনাব লাগিব, ৰিকুৱেষ্ট এটা জনাব লাগিব, যাতে মেৰিট লিষ্টটো সোনকালে প্ৰকাশ কৰে। ইতিমধ্যে জনাইছেও, নজনোৱা নহয়, আৰু মুখ্যমন্ত্ৰী মহোদয়ে এছুৰেঞ্চো দিছে এই বছৰত দিম বুলি। কিন্তু তথাপি আমি যিমান ফ'ল' আপ কৰিম, আমাৰ বাবে ইমান পথ সুচল হ'ব। দ্বিতীয় কথা হৈছে, ইতিমধ্যে NISৰ কেছ চলি আছে। NIS কেণ্ডিডেটসকলকো যিহেতু মেটাৰ হাইকোৰ্টত আছে, মই তেনেকৈ কোনো ৰায় দিবলৈ বা কোনো আহ্বান জনাবলৈ বা ৰিকুৱেষ্ট কৰিবলৈ মোৰ এইখিনি সামৰ্থ্য তথা মোৰ এইখিনি অধিকাৰৰ ক্ষেত্ৰত নপৰে। তথাপি ৰিকুৱেষ্ট এটা, আহ্বান এটা মই জনাব বিচাৰোঁ যে যিয়ে সমস্যা নহওক, এই কেছখিনি যাতে অতি সোনকালে ছিঙি যায়, তাৰ কাৰণে আমি চবেই প্ৰচেষ্টা হাতত ল'ব লাগিব, আৰু মেটাৰখিনি যাতে পেণ্ডিং হৈ নাথাকে, আৰু ইয়াৰ দ্বাৰা যাতে মেৰিট লিষ্টত কোনো প্ৰভাৱ নপৰে। জেনেৰেলি পেণ্ডিং হৈ থাকিলেও আগত আমি আলোচনা কৰিছোঁ যে পাছত তেওঁলোকক ইনক্লুড কৰা স্ক'প এটা আছে, যেনেকৈ চেণ্ট্ৰেল টেটৰ যিখিনি মেটাৰ আছিলে পেণ্ডিং, পাছত ইনক্লুড কৰা হ'ল। তথাপি এই মেটাৰটোৱে আমাৰ মনত সংকোচ ভাৱ এটা অৱকাশ এটা আহি আছে, সংকোচ ভাৱৰ, নহয় জানো? সেই অৱকাশটো আমাৰ মনত থাকিব নালাগে। এইখিনি যেতিয়া ছিঙি যায় কেছ, তেতিয়া সেইখিনি ক্লিয়াৰ হৈ যাব। দ্বিতীয় কথা, এইটোত আমি কি কৰিব পাৰোঁ, এইটো আমাৰ ফালৰ পৰা চেষ্টাটো কৰিব লাগিব। আৰু তৃতীয় কথা হৈছে, বন্ধু বান্ধৱীসকল, 4500 হওক বা 5550 হওক, কষ্ট চবেই কৰিছে। ADRE, অভাৰলেপিং, GTPGD যিমান কেণ্ডিডেটছ যাব, বা SSA যিমান কেণ্ডিডেটছ যাব, যিমান মাইনাছ হ'ব, আমাৰ কাৰণে সিমানেই ভাল। আৰু হয়তো 5550 মেৰিট লিষ্ট আগত দি 4500 পাছত দিলে অভাৰলেপিং বা তেনেকুৱা সমস্যা নাথাকিব পাৰে, কাট অফ অলপ কমি যাবও পাৰে, কিন্তু নাযাব পাৰে, এইটো কোনো চিয়ৰিটি নাই। বিকজ সেইটো টাইমত মেৰিট লিষ্ট প্ৰকাশ কৰোঁতে কেনেকুৱা পাৰ্চেণ্টেজ ৰিমেইনিং হৈ যায়, আৰু কিমান পাৰ্চেণ্টেজ হয়তো 4500 যিখিনি কেণ্ডিডেটে এপ্লাই কৰিছিলে, সেই কেণ্ডিডেটসকলে 5550 এপ্লাই কৰিছে, আৰু হয়তো কিছুমানে 5550 এপ্লাই কৰিছে আৰু ভাবিছে যে মই আৰু নকৰোঁ, ইয়াত যিহেতু কৰিছোঁ, গতিকে 4500 এপ্লাই কৰা নাই, তেখেতৰ কিছুমানৰ কম নম্বৰ থাকিব পাৰে, গতিকে তেওঁলোক আকৌ বঞ্চিতও হ'ব। গতিকে এই লিষ্টখিনি যেনেকৈ যিয়ে প্ৰকাশ নহওক কিয়, কাট অফ যেনেকৈ নাযাওক কিয়, সেইখিনি পাছৰ পৰ্যায়ত আমি গম পাম যেতিয়া প্ৰকাশ হ'ব লিষ্টখিনি। কিন্তু লিষ্টখিনি সোনকালে প্ৰকাশ কৰাত আমাৰ ফালৰ পৰা কি প্ৰচেষ্টা আমি ল'ব পাৰোঁ, আমি কেনেকুৱা আহ্বান জনাব পাৰোঁ, সেইখিনি আমাৰ এতিয়া যদি ফ'কাছ পইণ্ট হয়, সকলোৰে কাৰণে ভাল হ'ব, সকলোৱে লাভৱান হ'ম বুলি মই ভাবোঁ। গতিকে বাকী ডিটেইল এনালাইচিছ আমি কৰি থাকিম অনাগত ভিডিঅ'বিলাকত। আজিলৈ এইখিনি ইনফৰ্মেশ্যন বা শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ। থেংক ইউ ছ' মাছ।